তো স্বাগতম বন্ধুসকল মোৰ চেনেলৰ যিটো নাম হ'ল MG ব্লগ। চ' আজি আমি যাম এটা জেগালৈ যিটো প্ৰাকৃতিক দৃশ্য বহুত ধুনীয়া হয়। চ' আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। Late at night, I think of you. Your vision floods my mind. There isn't much I wouldn't do to be sure you're mine. No matter what you choose to do, no matter day or time, I only want to be with you. I will be there by your side. As time goes by with you. As time goes by with you. চ' আজি আমি আছোঁ জেগা এটালৈ যিটো বহুত চালিয়া জেগা হয়। মই ইয়ালৈ ক্লাছ ফাৰ্ষ্ট ইয়েৰ পৰা আহিছোঁ। মানে ফাৰ্ষ্টৰ মই কিবা যদি দুখ থাকে ন, ইয়ালৈ আহি যাওঁ, এই দুখ গুচি যায়। তো সেইটোৱে আৰু মানে বহুত ধুনীয়া জেগা হয়। তো আপোনালোকে এনজয় কৰিব পাৰে। মই দেখাম ভিডিঅ'টো। ইটাভাটা আছে। তো ইটাভাটাত আগতে আমি ফটো মাৰিছিলোঁ, ইটাভাটা ৰৈ পেলাই তাৰ হেৰিত গৈ পেলাই। তাৰপৰা আৰু ইফালে কাষত নদী আছে ছাইডত, সেই নদীখনো চাব পাৰে। জেগাটো এতিয়া বহুত মানে ঘাঁহ বন গজি গ'ল। আগতে বহুত ভাল আছিলে, চাফা আছিলে জেগাটো, ইমান বেয়া নাছিলে বাৰু। কিন্তু সেইটোৱে চালিয়া জেগাই, আপোনালোকে চব চালিয়া জেগা হয়। মানে হৈ গ'ল আৰু পূৰা মানে কিলাৰ জেগা হয়, কিলাৰ। আৰু এইফালে ঘৰ চৰ আছে। তো মানে এনেকৈ ঘৰ আছে এইফালে, তো ঘৰ আছে আৰু পথাৰ চথাৰ আছে। কিন্তু এই জেগাটো মানে কিবা এটা স্পেচিয়েলিটি আছে। তো এইটো মানে বহুত ভাল লাগে মোৰ। জেগালৈ আহি পেলাই বহুত মানে কিবা নিজৰ দুখ থাকিলে চব মানে দূৰ হৈ যায় আৰু সেইটোৱে আৰু। চ' আমি এতিয়া গৈ আছোঁ নদী কাষলৈ, মই আৰু মোৰ লগৰটো। আমি আগতে পেডেল মাৰি মাৰি আহিছিলোঁ মানে। আমি যে ফাৰ্ষ্ট ইয়েৰ আছিলোঁ ন, তেতিয়া মোৰ ওচৰত বাইক নাছিলে। এইখন মানে ছেকেণ্ড ইয়েৰ লৈছোঁ। তো ফাৰ্ষ্ট ইয়েৰ থাকোঁতে তো আমি দুইটা আহোঁ আৰু চাইকেল মাৰি মাৰি এই পূৰা চালে হেৰি এটা পৰে কিন্তু দেই, ভাল এটা পৰে। আৰু আপোনালোকে ইয়াৰ পৰা এনাৰেল দেখি থাকে মানে। তো এনাৰেলৰ সেই যোনকেইটা মানে ঠাণ্ডা টাইপৰ কিবা ওখ হেৰি, তো সেইকেইটা দেখি থাকি মানে। এইটো হাবি টাইপৰ হৈ গ'ল। কিন্তু জেগাটো বহুত মস্ত আছে দেই, জেগাটো মস্ত আছে। আৰু মোৰ ফেভৰেট জেগা বুলি ক'বলৈ গ'লেও বেয়া নহয়, কাৰণ ইমান ধুনীয়া ধুনীয়া বস্তু আছে মানে। আৰু ইয়াৰ চিনেৰীটো বহুত ধুনীয়া হয়, তো সেইটো কাৰণে বেছি ফেভৰেট। ये पानी আছে।
যদি ভিডিঅ' চাই ভাল পালে তেতিয়া লাইক কৰিব, যদি বেয়া পালে ডিছলাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ ফ্ৰেণ্ডছো পায় ভিডিঅ'টো। আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, নতুন চেনেল হয়, ছাপোৰ্ট লাগে তো সেইটো কাৰণে। তো আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে গম পাই যায়। সেইটোৱে আছিলে, টাটা বাই বাই।